নমস্কাৰ দৈনিক ট্ৰেন্ডিঙৰ দৰ্শকসকলক দিব ওলাইছো এটা বিগ ব্ৰেকিং নিউজ। আজি সন্ধিয়া চন্দ্ৰৰ বুকুত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে। পৰিৱেশ পৰিস্থিতি চাই অতি সাৱধানতাৰে অৱতৰণ কৰোৱা হ'ব চন্দ্ৰযান-৩ক। আৰু ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন আৰম্ভ হৈছে। বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ পৰা 25 কিলোমিটাৰ দূৰৰ পৰা অৱতৰণৰ যাত্ৰা আৰম্ভ কৰিব। আজি ভাৰতৰ বাবে এটা ঐতিহাসিক দিন, কিয়নো নিশ্চয় ভাৰতৰ বাবে এইটো এটা ঐতিহাসিক দিন। 7.4 কিলোমিটাৰৰ ওপৰত অৱস্থান কৰিবলৈ চন্দ্ৰযান-৩ৰ গতিবেগ প্ৰতি ছেকেণ্ডত 358 মিটাৰ হ্ৰাস কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত ইয়াৰ গতিবেগ আৰু হ্ৰাস কৰা হ'ব। পৰৱৰ্তী কথাটো হৈছে ছফ্ট লেণ্ডিং। কি এই ছফ্ট লেণ্ডিং? ছফ্ট লেণ্ডিংটো হৈছে চন্দ্ৰযান-2ৰ বিফলতাৰ মূল কাৰণ হৈছে ছফ্ট লেণ্ডিং, যাৰ বাবে চন্দ্ৰযান-2ৰ বাবে ইছৰোৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে চকুলো টুকিবলগীয়া হৈছিল এই ছফ্ট লেণ্ডিঙৰ বাবে। আৰু ইয়াৰ পৰা শিক্ষা লৈ 2023 অৰ্থাৎ 4টা বছৰৰ ভিতৰত চন্দ্ৰযান-3ক সাজু কৰা হৈছে। আৰু 42 দিনৰ অন্তত আজি সমগ্ৰ দেশবাসীৰ লগতে পৃথিৱীৰ সকলো মানুহেই চন্দ্ৰযান-3ৰ সফল ৰূপায়ণ দেখিবলৈ পাব বুলিও আশা কৰা হৈছে। আৰু ইতিমধ্যে ভাৰতৰ বিভিন্ন স্থানত দোৱা আৰু মন্দিৰত প্ৰাৰ্থনা কৰা হৈছে যাতে চন্দ্ৰযান-3য়ে সফলভাৱে ৰূপায়ণ কৰিব পাৰে। আপুনিও প্ৰাৰ্থনা কৰক যাতে চন্দ্ৰযান-3য়ে সফলভাৱে ৰূপায়ণ কৰিব পাৰে। ইয়াত ৰাজনীতিৰ একো কথা নাহে, যিহেতু এটা ভাৰতৰ বাবে ঐতিহাসিক দিন আৰু এইটো নিশ্চিতভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এইটো এটা গৌৰৱৰ দিন। যদিহে চন্দ্ৰযান-3য়ে সফলভাৱে ৰূপায়ণ কৰিব পাৰে তেন্তে 2023 চনত ভাৰতৰ নাম পৃথিৱীৰ 3টা দেশৰ পিছতে 4 নম্বৰত অন্তৰ্ভুক্ত হ'ব। যিহেতু পূৰ্বেও ৰাছিয়া, চাইনা আৰু আমেৰিকাই চন্দ্ৰক সফলভাৱে ৰূপায়ণ কৰিছিল, কিন্তু ভাৰতেই হ'ব প্ৰথমখন দেশ যিয়ে নেকি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। আৰু ইতিমধ্যে ইছৰোৱে ইয়াৰ বিষয়ে সতৰ্কতাও জাৰি কৰিছে আৰু দোৱা কৰিবলৈ প্ৰাৰ্থনা জনাইছে যাতে সকলোৱে দোৱা কৰে যাতে সফলভাৱে চন্দ্ৰযান-3 সফলভাৱে ৰূপায়ণ হ'ব পাৰে। ইয়াৰ লগতে চন্দ্ৰযান-3ৰ মূল উদ্দেশ্য কি? মূল উদ্দেশ্যটো হ'ল 2019 চনত যেতিয়া চন্দ্ৰযান-2 বিফল হৈছিল, তেতিয়া চন্দ্ৰযান-2ৰ বিফলৰ লগে লগে ইছৰোৰ লগতে ভাৰতবৰ্ষৰ সকলো মানুহেই চকুলো টুকিবলগীয়া হৈছিল। আৰু এইবাৰ যাতে সেই চকুলো টুকিবলগীয়া নহয় তাৰ বাবে 4টা বছৰৰ অন্তত 42 দিনৰ মূৰত আজি চন্দ্ৰযান-3য়ে সফলভাৱে ৰূপায়ণ কৰিব। আৰু আমি বাৰে বাৰে ক'বলৈ বিচাৰিছোঁ যে আজি 2023 চনৰ 23 আগষ্টৰ দিনটো ভাৰতৰ বাবে এটা ঐতিহাসিক দিন হৈ ৰ'ব, কিয়নো ঐতিহাসিক দিন হ'ব যদিহে সফলভাৱে ৰূপায়ণ কৰিব পাৰে। কিন্তু ইয়াৰ আৰু এটা কথা ভাবিবলগীয়া আছে যে যোৱা কিছুদিন 2-3 দিন পূৰ্বে ৰাছিয়াই চন্দ্ৰযান-3ক সফলভাৱে ৰূপায়ণ কৰিও কিন্তু যেতিয়া লেণ্ডিং কৰে তেতিয়া সংঘৰ্ষত বিফল হৈছিল। কিন্তু ভাৰতৰ বিজ্ঞানীসকলে বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ছফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হোৱা নাই যদিও আজি হ'ব এইটো এটা ঐতিহাসিক দিন হৈ ৰ'ব। সমগ্ৰ ভাৰতবাসীৰ লগতে বিশ্বৰ দৰবাৰত ভাৰতক উজ্বলাই তুলিব ইছৰোৱে। আৰু ইতিমধ্যে আজি সন্ধিয়া 6 বজালৈকে স্কুল কলেজসমূহ খোলা ৰখাৰো নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে, যাতে লাইভ টেলিগ্ৰাফ দেখাবলৈ সাজু হয় ৰাজ্য চৰকাৰ। আৰু ৰাজ্যৰ সমগ্ৰ ভাৰতবৰ্ষতে এই ব্যৱস্থা কৰিছেনে নাই নাজানো, কিন্তু যদিহে কৰে তেন্তে ভৱিষ্যত নৱপ্ৰজন্মৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ টপিক হিচাপে নিৰ্বাচিত হ'ব। তৃতীয়টো কথা হ'ল চন্দ্ৰযান-3য়ে এইটো নিৰ্ধাৰণ কৰিব যে চন্দ্ৰযান-3ৰ কোনখিনিত পানী আছে আৰু কোনখিনিত সূৰ্যৰ ৰশ্মি পৰে। এতিয়া কথাটো হ'ল যদিহে এইখিনি পোৱা যায় তেন্তে পৰৱৰ্তী সময়ত কি কৰা হ'ব? নে তাত মানুহ যাব, নে গছপুলি ৰূপায়ণ কৰা হ'ব, নে কি? পৰৱৰ্তী সময়ত সেইটো লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তৰ কথাটো হ'ল যে যদিহে চন্দ্ৰযান-3য়ে সফলভাৱে ৰূপায়ণ হয় তেন্তে আপুনি মই সকলোৱে ভাৰতবাসী হিচাপে গৌৰৱ অনুভূত কৰিম।
ইতিমধ্যে যোৱা কিছুদিন পূৰ্বে লুনাৰ 25কো লঞ্চ কৰা হৈছিল, কিন্তু সেইটো সফলভাৱে ৰূপায়ণ হোৱা নাই। চন্দ্ৰপৃষ্ঠত ঘৰ্ষণৰ লগেই বিফল হৈছিল।